কাৰ্যময় কৰিছো অকল মোৰ এই ভয়ত কম্পমান স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বাসুকীয়েও ধৰে ধৰে হয় কম্পমান সেইবাবে মোক সকলোৱে একছত্ৰী সম্ৰাট ৰূপে কৰিছে ঘোষণা কথা মহাভাৰত কোন দিল কৰি হেনো পাতিছে স্বয়ম্বৰ তুমি মোৰ লগত যাব লাগিব দেৱৰ সি নাৰদে গৈ মহাৰাজা ভীষ্মকক লোক দেখুৱাই কৈছিল কুন্দিল কুঁৱৰীৰ বিবাহ হ'ব হেনো জগতপতি কৃষ্ণৰ লগত ক্ষীণও নহয় প্ৰস্তাৱত বন্ধু মোৰ ৰুক্মবীৰে কৰি প্ৰদাঘাত আৰু বাঢ়িছে এক স্বয়ম্বৰ সভা আৰু সিমানতে সেই কৃষ্ণ হ'ল দুজাতা বিদুৰ মাতিছে গোপনে মোক প্ৰদানী পত্ৰিকা কি লিখিছে জানা কথা আহা ভাই আগ্ৰহেৰে আশীৰ্বাদ চাই কুন্দিল কুঁৱৰী তোমাৰে ভাগ্যত কুন্দিল কুঁৱৰী মোৰে ভাগ্যত বহু ৰজা মহাৰজা সাজপাৰ কৰিব নহয় মিছাতে আহিব আশা পালি কিন্তু মই যাম সখা বৰ সাজ সাজি ভুৱন মোহন মোৰ ৰূপৰ বলত লভিম ৰুক্মিণী ৰত্ন বিনা যত্নে মই দেখি মোৰ অপৰূপ ৰূপ মুগ্ধ হব কুন্দিল কুঁৱৰী এনে অসংগ বাসামহী ৰাখিছে মনত মোৰ আচাৰ কষ্ট চোৰ কলীয়া কৃষ্ণ তোৰ ইমান সাহস মোৰ বস্তু তই আজি হাত দেখা যাওক এই হাতৰ পৰা তোৰ আজি কোনে ৰক্ষা কৰে কৃষ্ণ মাৰ্জনা কৰিবা সখা ভুল হ'ল মোৰ নিজকে পাহৰি গলো উত্তেজিত হৈ সেই কৃষ্ণৰ নামত তোৰ লগ ৰুক্মিণী নদী যদি পাওঁ মই ভাগ্যৰ বলত কৃপণত ধন হম ৰাখিম গোপনে অতি যত্নে বুকুত সাৱটি কৰোণা Corona
কিবা হেতু আচম্বিত আজি তাকলৈ পৰিল মনত শিশুপাল বহুদিন দেখা নাই বোলো ভাবি এবাৰ তোমাক চাই আহোঁ আছানে কুশলে আছো স্পৰ্শমণি কপালত লিখা আছে যাৰ কি বা হ'ব পাৰে অমংগল তাৰ এই পৃথিৱীৰ নন্দনকাননৰ তুমি ঠাই ৰূপে গুণে সুমিষ্ট বচনে মৰণৰ মানৱক ৰাখিছা ভোলা শুনিবৰ গুণগ্ৰাহী সৰ্বহস্ত বিকাৰত তুমি নহয় কদাপি মিছা তোমাৰ মুখৰ বাণী অমৃতৰ দৰে ও ভুলে ঠিক ও অতিথি ও গুণীহে গুণীৰ মূৰ বুজে ও আপেহে কাপৰ ঠেং দেখে শান্ত হোৱা মুনিবৰ নমস্য আমাৰ শিশুপাল তুমি মোৰ অধিকে প্ৰিয়জন আছে জানো তাত কিবা সন্দেহ নাই প্ৰভু তেন্তে শুনা শুনা মোৰ কথা কৰিব নালাগে তুমি বিধৰ হওঁ কিয় প্ৰভু কোনবিলাক যি পাহি ফুলি আছে ফুল সেই পাহি ফুল তোমাৰ ভাগ্যত নাই শ্ৰেষ্ঠ ৰসায়ন মানে কিবা আছে জগতত আছে শ্ৰেষ্ঠ ৰসাধ্য আছে সেয়ে হ'ল কৰ্মফল কৰ্মফল হয় সিদিনে যিদৰে সিংহৰ পাশে লয় স্থান ৰুক্মিণী সিংহিনীয়েও লৈছে নৰসিংহৰ কৃষ্ণৰ অনুষ্ঠান মই হম অন্তৰাজ্যত ব্যক্তি হ'ব তোমাৰ অসম্ভৱ তেনে কথাৰে বৰ্ষী দুৰ্লভ ৰুক্মিণী মোৰ যেনে তেনে হ'বই লাগিব তাৰ বাবে বিদৰ্ভত উপস্থিত মোৰ নিতান্তই প্ৰয়োজন অপৰাধন চাম সেই কৃষ্ণই কিদৰে লাভ কৰিব পাৰে সি গোপাল নিকটিৰ ইমানে যদি ইচ্ছা হৈছে যাব পৰা তেন্তে তাত মোৰ ক'বলগীয়া একো নাই কিন্তু আপোন মৰণৰ খাতি হ'বা তাত কৃষ্ণৰ বাধাৰ বাবে কোনো অংশ ভয় নাই মোৰ বলৱন্ত জৰাখণ্ড মগধ নিপতি হাল পৰাজ আদি কৰি যত মানে বীৰ আছে জগতত সকলো থাকিব মোৰে সহায় তেন্তে ক'বলগীয়া মোৰ একো নাই শ্ৰীকৃষ্ণ যদি যায় স্বয়ম্বৰ সভালৈ দেখিলে মহাকাল ৰূপী জৰাখণ্ড দূৰতে বিদুৰ হৈ পলাব তৰি বিদু কৃষ্ণ কাল পুৰুষ কৃষ্ণ কৈশৱতে আছিল যি চুৰৰ শিৰোমণি বিদুবাৰ কিদৰে বুজিব অস্ত্ৰৰ কৌশল কৃষ্ণ অস্ত্ৰ দেখা পালে বীৰৰ হাতত বজ্ৰৰ গোপাল হ'ব গোপাল সামান্য নহয় সেই কলীয়া কৃষ্ণ নামানিবি তই তোৰ নিজৰ মৰম গোপাল যোৱা যদি তুমি যাব পাৰা সেই সভালৈ নকৰিবা ভয় ঋষিৰাজ সিংহৰ সন্তান মই কিবা ভয় সেই শিয়াল কৃষ্ণৰ বাবে দুৰ্মতি গোপাল নাজানো নে কৃষ্ণ নিন্দা মহাপাপ বুলি কৃষ্ণ দেৱৰ্ষী ৰুক্মিণী মোৰ জ্ঞান ৰুক্মিণী মোৰ ধ্যান নিশ্চয় লাগিব মোক ৰুক্মিণীৰ অকল তাৰ বাবে কৰে প্ৰয়োজন বিদাৰিম পৰ্বতৰ কুকুৰ কৰিম জীৱনপণ সমুদ্ৰ তলগৰ্ভতকৈ মই কৰিম প্ৰৱেশ দিয়া অনুমতি নকৰে বাৰণ ধ্বংস কৰি শতকৃষ্ণক উঠাই আনিম গোপাল নিপতিৰ বুকুৰ ৰতন নকৰ পতি ইমানেই যদি তোমাৰ ইচ্ছা হৈছে যাবা সেই স্বয়ম্বৰ সভালৈ কিন্তু যোৱাৰ আগতে মই কৈ থৈ যাওঁ ৰুক্মিণী সুন্দৰী কেৱল কৃষ্ণৰ বাবে তুমি কি কোৱা মহাভাৰত Go,
শিশুপাল থাকোঁতে জগতত কাৰ খাদ্য আছে যি ৰুক্মিণী সুন্দৰীক নিব পাৰে